जनाइनि फबा अरनबारियाव मासे मैदेर फिसानि गोथै देहा बोखांदों। अरनबारियाव मासे मैदेर फिसाया जिउ गैयै थासारियाव गोग्लैनानै दंमोन। मिथिनाय बादिब्ला सनितपुर तिनिआलिनिफ्राय खमैबो 2 किल'मिटारसो जानथायनि जनाइनि फबा अरनबारियाव मासे 1 खावसे दाननि मैदेर फिसाखौ जिउ गैयै थासारियाव बोखांदों। बे खौरांखौ मोननानै जाथायथिलियाव सौहैना हाग्रा बिफाना मैदेर फिसाखौ 15 साननि सिगां थैनाय होननानै फोरमायो। আমি স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত এটা হাতী পোৱালি মৰা বুলি খবৰ পায় আমি বনাঞ্চলত আমাৰ ষ্টাফসহ আমি তালাচী অভিযান কৰোঁ। কিন্তু আমি 5 মাইললৈকে গ'লোঁ, তাত আমি কোনো খবৰ নাপালোঁ। কিন্তু বৰ্তমান এতিয়া খবৰ পাইছোঁ যে আমাৰ এই স্থানীয় শান্তিপুৰ গাঁৱৰ মূল পথৰ পৰা প্ৰায় কিমান কিলোমিটাৰ হ'ব অনুমান 2.5 কিলোমিটাৰমানৰ ভিতৰত গৈ এটা হাতী পোৱালি মৰা অৱস্থা দেখা পাওঁ। পোৱালিটো প্ৰায় 1-1.5 মাহমান হৈছে আৰু তেনেকুৱাই হ'ব। গতিকে আজি আমি গৈ পাইছোঁ আৰু কি কাৰণত মৰিছে আমি বিশেষ নাজানো। এতিয়া আমাৰ ভেটেনেৰী ডক্টৰ আহিব, তেওঁ ৰিপৰ্টৰ ওপৰতে ভিত্তি কৰিব। আৰু বিশেষ আমি হাতী পোৱালিটো আগতে জন্ম হোৱা গম পাওঁ, কিন্তু বৰ্তমান আমি এতিয়া তাত মৰি থকাটো মানে বোকা আছিল, যথেষ্ট বোকা পানী গছকি যাবলগীয়া হৈছে। এনেকৈ এতিয়া আমি আপোনালোকক জনাইছোঁ আৰু তাৰপিছত ভেটেনেৰী ডক্টৰ আহি কি ৰিপৰ্ট দিয়ে তাৰ ওপৰত আমি ক'ব পাৰিম কেনেকৈ মৰিলে। এইটো আমি এতিয়া ভেটেনেৰী ডক্টৰে যদি আহে, যদি পুতিব পৰা ব্যৱস্থা আছে পুতি থ'ম, নিমখ চিমখ দি, ফেনাইল চেনাইল দি, সেনেকুৱাই।